মই ডুব পোৱা ডোখৰলৈ বিষয়ে ভিডিঅ' এটা বনাইছোঁ। যিহেতু বহুতে সুধিছে মই কেনেকৈ ডুব পালোঁ আৰু কথাটো সঁচানে মিছা, ইয়াৰ পৰিমাণ ইয়াৰে সাক্ষী থ'বৰ কাৰণে মই এইটো ভিডিঅ'টো বনাইছোঁ। আচলতে এইটো গৰম পানী লৈ বস্তুটো গৰম পানীত জুবিয়াই টানকৈ চেপি কাপোৰে ইয়াক প্ৰথমতে ধুই লোৱা হৈছে। ধুই পিনে ইয়াক মলম সানিম। এইডোখৰক লৈ বহুতে মোক ভালকৈও কৈছে, কিছুমানে বেয়াকৈও কৈছে। মই সেইটোক লৈ ইমান ভাগৰি নাই পৰা, কাৰণ মানুহেনো কি নকয়, চব ক'বই ন। গতিকে কোৱাবোৰে ক'বই, সেইটো মই জানিছোঁ, মই শিক্ষা এটা পাইছোঁ। কথাটো এনেকুৱা, এইডোখৰ কি হ'ল বা ভৰিত কেনেকৈ ডুব পালে কথাষাৰ সোধোতে মানে মই কৈছোঁ যে এই তিৰুপতি মন্দিৰলৈ যাওঁতে ডুব পালোঁ। সেইটো এটা তিৰুপতি মন্দিৰ এটা জনপ্ৰিয়তা হৈ গ'ল আৰু মোৰ এটা নাম থাকি গ'ল। মই চিৰদিনৰ কাৰণে তাৰমানে তিৰুপতি মন্দিৰলৈ গৈছিলোঁ বুলি মোৰ এটা চিন থাকি গ'ল। যিহেতু মই ইয়াত দুপৰীয়া গৰম ভাত আনিবলৈ যাওঁতে ইয়াত গৰম ভাত পৰি পিনে ভাপত মানে ঢৌ উঠি গ'ল। ঠিক তেনেকৈ এইটো আকৌ বাহিৰলৈ ওলাই আহোঁতে মানে শিলগুটি এটাত উজুটিয়াই দিলোঁ। শিলগুটি এটাত উজুটিয়াৰ লগে লগে প্ৰথমতে গম নাপাইছিলোঁ, তাৰ পাছত যেতিয়া মানে আঠা আঠা লাগিছে খোজকাঢ়োঁতে, তেতিয়া মানে তেজ বিয়পি পৰিছে, তেতিয়া গম পাইছোঁ যে মই উজত খালোঁ। সেইটো আচলতে মোৰ যদি কিবা এটা পাপ হৈ আছিলে, সেই পাপটো চাগে মোৰ এই মুহূৰ্ততে ইয়াতে খণ্ডন হৈছে, প্ৰথম কথা। আৰু দ্বিতীয় কথাটো কি হৈছে, এইটো এটা মোক গুৰুজনাই শিক্ষা দিছে যে তুমি মন্দিৰলৈ আহিছিলা বুলিকৈ। এইটো এটা মোক তাৰমানে মোৰ মনত থাকিবৰ কাৰণে এইটো এটা তাৰমানে মোক শিক্ষা দি পঠিয়াইছে। সেইটো এটা প্ৰথম কথা। আৰু বহুতে কৈছে যে তুমি গা ধোৱা নাছিলা ভালকৈ, তুমি ভালকৈ মনত কি ভাবি আছিলা, তুমি কিবা বোৱাৰী চাই আছিলা নেকি, তুমি কিবা ছোৱালী চাই আছিলা নেকি। সেইটো আচলতে বোৱাৰী ছোৱালীৰ লগত কথা আহি নপৰে। যিহেতু এটা হৰি মন্দিৰলৈ গৈছোঁ, য'ত নেকি প্ৰতিদিনাখনে 7 পৰা 8 লাখ 9 লাখ মানুহে ভক্তবৃন্দই ভৰি থাকে, তালৈ গৈছোঁ মই। গতিকে সেইটো গা ধোৱা বা কোনোবা কাৰোবাক ভাল দেখা, কাৰোবালৈ চাই থকা, সেইটোক লৈ কথাটো নুবুজায়। আচলতে ধুনীয়াকৈ গা ধুইছোঁ আৰু গা ধুই মেলি মই গৈছোঁ মন্দিৰলৈ। মই গৈছিলোঁ শনিবাৰে ৰাতি 7টা বজাত ইয়াৰ পৰা উঠি গৈছোঁ আৰু শনিবাৰে উঠি মেলি মই তাত প্ৰায় ৰাতি মই অন্ধ্ৰপ্ৰদেশ পাইছোঁগৈ প্ৰায় 1:39 মানত ৰাতি। যিহেতু 3খন বাছত যাব লাগে, আমি বাছত গৈছিলোঁ আচলতে। আৰু এইটো ময়ো স্বীকাৰ কৰিছোঁ, মন্দিৰলৈ যাওঁতে মানুহে ভাল মনেৰে বা ভাল শুদ্ধ মনেৰে যাব লাগে, সেইটো মই জানো। ভুলটো চাগে মোৰো 2-এটা আছে, মই স্বীকাৰ কৰিছোঁ এইটো। মই মন্দিৰলৈ যোৱা আগতে মেকড'নাল্ড নাম্বাৰ 1 হাফ এটা খাইছিলোঁ। হাফটো খাই মই ৰেষ্ট ল'লোঁ, প্ৰায় 3 ঘণ্টা ৰেষ্ট ল'লোঁ। আকৌ মই গা ধুলোঁ, আকৌ গা ধুই মেলি মই বেলেগ কাপোৰ কানি চেঞ্জ কৰি মই মন্দিৰলৈ গৈছোঁ। তেতিয়ালৈকে মোৰ একো নিচা বোলা বস্তুটো নাই, তেতিয়ালৈকে মই শুদ্ধ। তাত গৈ আকৌ মই মন্দিৰত, তিৰুপতি মন্দিৰত মই আকৌ এক্সট্ৰাকৈ গা ধুলোঁগৈ, গা ধুই আকৌ বেলেগ কাপোৰ চেঞ্জ কৰিলোঁ, তেতিয়ালৈকে মই শুদ্ধতা। আৰু এইটো নাজানো যে হয়তো কেতিয়াবা হ'বলগীয়া থাকিলে সেইটো মানুহে কয় যে বাই চান্সৰ লাইচেঞ্চ নাই, সেইটো হৈ যায় কেতিয়াবা হ'বলগীয়া আছিলে। গতিকে এইটো এটা মোক শিক্ষা দিলে, মই সেইটোক লৈ ভিডিঅ'টো বনাইছোঁ। এতিয়া মানুহে কৈছে বহুতে যে তুমি কি ভাবি আছিলা, তুমি বোৱাৰী চাই আছিলা, তুমি গাভৰু ছোৱালী চাই আছিলা, তুমি গা নুধুলা। সেইটোক লৈ আচলতে কথাটো কৈছে মানুহবিলাকে বা লগৰবিলাকে, সেইটো আচলতে নহয়।
মই চিন থৈ দিছোঁ সেইকাৰণে। আৰু ময়ো স্বীকাৰ কৰিছোঁ মোৰ সেইটো ভুল আছিলে। মই যিহেতু আগমুহূৰ্তত মই মন্দিৰলৈ যোৱা আগমুহূৰ্তত মই এটা মেকড'নাল্ড নাম্বাৰ 1 হাফ খাই দিলোঁ, প্ৰথম কথা সেইটো। আৰু দ্বিতীয় কথাটো মোক এইটো এটা মানে মোৰ যুগ যুগলৈ মনত থাকিবৰ কাৰণে মোক শিক্ষা দি পঠিয়াইছে যে মই তিৰুপতি মন্দিৰলৈ গৈছিলোঁ বুলিকৈ মোৰ এটা চিন। এতিয়া এইটোৱে সুধিলেও কি হ'ল, ডুব পালা কেনেকৈ, ডুব পালা ভৰিত, ক'লৈ গৈছিলা? তিৰুপতি মন্দিৰলৈ গৈছিলোঁ, ওজত খালোঁ বা গৰম ভাত পৰিলে মই গৰম ভাপত ঢৌ উঠিলে, বছ। এতিয়া তিৰুপতি মন্দিৰ বিখ্যাত হ'ল বা মোৰ এডোখৰ ডুব পোৱাৰ কাৰণেও মই মোৰ দুই এটা মানে কথা মই ক'বলগীয়া বাধ্যতামূলক হৈছে। গতিকে সেইটোৱে বুলিয়ে ভিডিঅ'টো বনাইছোঁ। হ'বলগীয়া থাকিলে এনেকৈয়ে হৈ যায় কিছুমান ঘটনা ঘটিবলৈ বেছি দিন নালাগে, জাষ্ট ভাল হ'বলৈ বেছি সময় লাগে। যেনেকৈ এখন ঘৰ সাজিবলৈ বেছি কিমান সময় লাগে আপোনালোকেতো জানেই, কিন্তু ভাঙিবলৈ ধাম ধুমকৈ ইফালে সিফালে মাৰি দিলে ভাগি পৰিলে, কিন্তু সাজিবলৈ বহুত কষ্ট। তেনেকুৱা লিখা কথা। এতিয়া এইডোখৰ ডুব পাওঁতে মোৰ একোৱেই নহৈছিলে, এতিয়া ভাল হওঁতে এতিয়া লাগিব চাগে, কেইদিন লাগিব সেইটোতো মই গেৰাণ্টি দিব নোৱাৰোঁ ন। সেই বুলিয়ে সাঁচি থৈছোঁ ভিডিঅ'টো। বহুতে মানে কমেণ্ট কৰিছে বা বহুতে সুধিছে তুমি এনেকুৱা ভাবি আছিলা বা তুমি গা নুধুছিলা বা তুমি এনেকৈ ছোৱালী চাই আছিলা, তুমি বোৱাৰী চাই আছিলা। গতিকে সেইটোক লৈ মই ইমান গুৰুত্ব নাই দিয়া, কোৱাবিলাকে ক'বই আৰু, হয় নহয়।